ওম সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ এজোপা উদ্ভিদ, যিজোপা উদ্ভিদৰ দিব্য ঔষধি গুণ আছে, যিজোপা উদ্ভিদৰ গুণ, আকৃতি, প্ৰকৃতি, ৰূপ তুলনাবিহীন। এই আকৃতি, প্ৰকৃতিৰ ৰূপ, গুণ যিহেতু তুলনাবিহীন, সেই উদ্ভিদজোপাই হৈছে অপৰাজিতা। যিজোপা অপৰাজিতাক সংস্কৃতত বিষ্ণুপ্ৰিয়া বা বিষ্ণুকান্ত বুলি কোৱা হয়। তো সেই দিব্য ঔষধি গছজোপাৰ কিনো গুণ আছে আৰু কি বেমাৰৰ কাৰণে, কি ৰোগক ই পৰাজয় কৰি ই ৰোগৰ পৰা মানুহক জীয়াব পাৰে, মুক্তি লাভ দিব পাৰে। তো সেইজোপা উদ্ভিদৰ কথা ক'বলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিবিলাক মানুহৰ পুৰণা মাইগ্ৰেন পেইন থাকে বা মূৰৰ বিষ হয়, ই বহু বছৰ পুৰণা হ'লেও ই মূৰৰ বিষৰ কাৰণে অত্যন্ত লাভকাৰী। ইয়াক কেনেকৈ আমি ব্যৱহাৰ কৰিম? এইটো হ'ল অপৰাজিতাৰ যিটো মূল বা শিপা, এই শিপাটো অকণমান উলিয়াই লৈ ইয়াক যদি আমি পিচি লৈ ৰস উলিয়াওঁ, সেই ৰসটো যদি আমি নাকৰ 2 বিন্ধাত দিনে 2বাৰকৈ 4 টোপালকৈ দিওঁ, তেতিয়াহ'লে এই মাইগ্ৰেইন পেইন বা মূৰৰ বিষ বা যিমান বছৰৰ পুৰণি মাইগ্ৰেইন পেইন নহওক বা মূৰৰ বিষ নহওক কিয়, ই সুফল পাব বা ই সম্পূৰ্ণৰূপে ভাল হৈ যাব। নেক্সট, যদি অপৰাজিতাৰ ফুল বা পাত আপোনালোকে কেইটামান পিচি লৈ আমি যদি মূৰত এনেকৈ লেপন দিওঁ, তেতিয়াহ'লেও মূৰৰ বিষৰ পৰা আপোনালোকে কি কৰিব? আৰাম পাব। যিবিলাক মানুহৰ ঘনকৈ জ্বৰ উঠে বা বাৰে বাৰে জ্বৰ উঠে, তেতিয়াও আপোনালোকে অপৰাজিতাৰ ফুল বা পাত উতলাই সেই পানীটো যদি আপোনালোকে চেকি খায়, তেতিয়াহ'লেও আপোনালোকৰ জ্বৰটো কমি যায় বা জ্বৰটো নাইকিয়া হৈ যায়। যিবিলাক মানুহৰ অতিপাত কাহৰ সমস্যা থাকে, তো তেতিয়া আপোনালোকে কি কৰিব? অপৰাজিতাৰ ফুল বা পাত কেইটামান ল'ব, তাৰ লগত আপোনালোকে 4-5টামান তুলসীৰ পাত আৰু কালজিৰা কেইটামান লৈ আপোনালোকে সেই পানীটো এগিলাচ পানীত আপোনালোকে উতলাব। আৰু এগিলাচ পানীত উতলাই যেতিয়া আধা গিলাচ পানী ৰৈ যাব, সেই আধা গিলাচ পানী আপোনালোকে চেকি কেনে নিয়মিতভাৱে 2-3 দিন খালেই আপোনালোকে কাহৰ সমস্যাৰ পৰা আৰাম পাব। যিবিলাক মানুহৰ ডিঙিত টনচিল থাকে, যেতিয়া টনচিলবিলাক মানুহৰ ফুলি যায় বা বাঢ়ি যায়, এই টনচিলৰ সমস্যা থাকিলে তেতিয়া আপোনালোকে কি কৰিব? কেইটামান অপৰাজিতাৰ পাত আপোনালোকে বেছিকৈ ল'ব আৰু লগতে আপোনালোকে মধুৰিআমৰ পাত ল'ব। এই মধুৰিআমৰ পাত আৰু অপৰাজিতাৰ পাত আপোনালোকে লৈ পানীত আপোনালোকে উতলাব। বেছিকৈ উতলাই আপোনালোকে আধা গিলাচমান পানী আপোনালোকে ৰাখি দিব আৰু সেই আধা গিলাচ পানীৰে আপোনালোকে গাৰ্গল কৰিব। ডিঙিটো যদি আপোনালোকে পুৱা গধূলি কণ্টিনিউ 3-4 দিনমান গাৰ্গল কৰে, তেতিয়াহ'লে আপোনালোকে টনচিল সমস্যাৰ পৰা যিটো আপোনালোকৰ বাঢ়ি যায়, সেই টনচিলটো সৰু হৈ যাব। আৰু সেই টনচিলটো সৰু হৈ গ'লে আপোনালোকে টনচিল ফেৰেঞ্জাইটিছৰ পৰাও আপোনালোকে আৰাম পাব। লগতে এটা কাম কৰিব, মধুৰিআমৰ পাত আপোনালোকে লৈ তাক পিচি লৈ যদি ডিঙিটোত যদি লেপন দি থয়, এনেকৈ যদি ডিঙিত আপোনালোকে এনেকৈ বহি লৈ ডিঙিত যদি এনেকৈ লেপন দি যদি এনেকৈ 1 ঘণ্টামান সময় যদি এনেকৈ ৰাখি দিয়ে, 45 মিনিটমান সময় যদি এনেকৈ ৰাখি দিয়ে, মধুৰিআমৰ পাত পিচি লৈ যিটো লেপন দিম, সেইটো ৰাখি দিলেও আপোনালোকৰ কি হ'ব? টনচিল সৰু হৈ যাব আৰু আপোনালোকে টনচিলৰ পৰা আৰাম পাব। যিবিলাক মানুহৰ প্ৰস্ৰাৱ কমকৈ হয় বা প্ৰস্ৰাৱ জ্বলা পোৰা কৰে বা জ্বলন পোৰণ হয়, তেতিয়াও আপোনালোকে অপৰাজিতাৰ পাত মিচিৰিৰ সৈতে যদি চৰ্বতৰ নিচিনা আপোনালোকে নিয়মিতভাৱে সেৱন কৰে বা খায়, তেতিয়াহ'লে আপোনালোকৰ প্ৰস্ৰাৱ কমকৈ হোৱা বা জ্বলন পোৰণ হোৱা আপোনালোকৰ নাইকিয়া হৈ যাব। কাৰণ আমাৰ অপৰাজিতাৰ পাতটো বেছি শীতল হয়, তো সেইকাৰণে আপোনালোকে এই সমস্যাৰ পৰা আপোনালোকে আৰোগ্য পাব। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, যিবিলাক মানুহৰ মাহেকীয়া সমস্যা অনিয়মীয়া হয় বা মাহেকীয়া সমস্যাৰ সময়ত যদি অতিৰিক্ত আমাৰ ৰঙাস্ৰাৱ ওলাই যায় বা মাহেকীয়া সমস্যা যদি
10 দিনৰ মূৰত হয়, আকৌ 22 দিনৰ মূৰতো হয়। তো তেতিয়াহ'লেও আপোনালোকে অপৰাজিতাৰ 4-5টামান পাত আপোনালোকে মিচিৰিৰ সৈতে লৈ আপোনালোকে খাব পাৰে। তেতিয়াও আপোনালোকে বেছি ব্লিডিং হোৱাটো, অৰ্থাৎ বেছি ৰক্তচাপ বাহিৰ হোৱা আৰু অনিয়মীয়া মাহেকীয়া হোৱা, তাৰ পৰা আপোনালোকে সুফল পাব। ই সঠিকভাৱে হৈ থাকিব আৰু আপোনালোকে সুফল পাব। আপোনালোকে বগা অপৰাজিতা বা আপোনালোকে নীলা অপৰাজিতা বা কিছুমানৰ নীলা অপৰাজিতাৰ মানে ফুলটোত মানে পাহিটো বেছি থাকে, তো সেইটোও ল'ব পাৰে। আপোনালোকে মুঠতে যিকোনো ৰঙৰ অপৰাজিতা ল'লেই হ'ল। আৰু অপৰাজিতাৰ পাত আপোনালোকে ল'ব, ফুল ল'ব, শিপা ল'ব। তো বিভিন্ন ঔষধৰ কাৰণে এই অপৰাজিতা বহুত গুণকাৰী আৰু লাভকাৰী ঔষধ হয়, উদ্ভিদ হয়। তো সেয়েহে আপোনালোকক অপৰাজিতাৰ গুণৰ বিষয়ে ক'লোঁ। আৰু সেয়েহে আপোনালোকে যিবিলাক মই ৰোগৰ কাৰণে ক'লোঁ, সেই ৰোগত আপোনালোকে অপৰাজিতা ব্যৱহাৰ কৰক। আৰু অপৰাজিতা ৰোগক ই পৰাজয় কৰে, অৰ্থাৎ ৰোগক পৰাজিত কৰি ই মানুহক বচায়। আৰু সেইকাৰণে ইয়াৰ নাম হৈছে অপৰাজিতা। ই জয় নিশ্চিত। ইয়াৰ অপৰাজিতা ফুলৰ গোটেই উদ্ভিদজোপাৰে ইয়াৰ জয় নিশ্চিত। আৰু সেইকাৰণে নামেই হৈছে তাত অপৰাজিতা। তো এইখিনিয়ে আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকে আগলৈকে পাই থাকিব।